দুসময় কথা জিতু মণি ঠাকুৰীয়া, আবৃত্তি মনালিছা দাস, সম্পাদনা বিতুৰাজ কলিতা। দুসময় একবিংশ শতিকাত আজি আমি দিশভ্ৰষ্ট। চাৰিওফালে কেৱল হত্যা, লুণ্ঠন, ধৰ্ষণ। শুনিবলৈ পাওঁ কোনোবা হিয়া ভগা দ্ৰৌপদীৰ আৰ্তনাদ। হেৰ পাঞ্চালী, তোক দুঃশাসনৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ, দুঃশাসনৰ শনিতেৰে তোৰ কেশ ধুই দিবলৈ। বিকটৰ আহিবিনে তই মেদিনী কপাই? একবিংশ শতিকাত আজি আমি দিশভ্ৰষ্ট। যান্ত্ৰিক সভ্যতাত আজি আমি বিধ্বস্ত। চুটি চুটি কাপোৰ পিন্ধি ফেশ্বন দেখুৱাবলৈ যেনে বিৰাট প্ৰতিযোগিতা। কিন্তু এবাৰলৈ আপুনি ভাবিছেনে মহানগৰীৰ ফুটপাথৰ কথা? তাত অনাহাৰে থকা মানুহৰ কথা? খাইছে বা কি, পিন্ধিছে বা কি, খবৰ ৰাখিছেনে আপুনি? জ্যোতি বিষ্ণুৰ আদৰ্শৰে জয়মতী মূলা গাভৰু কনকলতাৰ ত্যাগেৰে, লাচিতৰ সাহসেৰে যাব লাগিব আগবাঢ়ি। তেতিয়াহে জিলিকিব আমাৰ মাতৃভূমি, ধন্য হ'ব আমাৰ অসমীয়াই, অসমীয়াই, অসমীয়াই। ধন্যবাদ।